मैं हावराघाट महिला मंडल महिला प्रेसिडेंट है हाथी आचार्य मैं जेबिलाक देखी आसो बीजेपीर जी आदर्श এই বিজেপিৰ যদি হয় তেনেহলে বিজেপি হৈ আজি বৰ্তমান ইএম আমাৰ এতিয়াও ইএম হয় ইলেকশনত যেতিয়া টিকেটটো পাব তেতিয়া তেখেতে ইএম নহয় পুনৰাই ৰাজ্য তেখেতক জিকাব কিন্তু ইয়াৰ আগত এজন ইএমক গবেক কোৱা এইবিলাক কি বিজেপিৰ হয় নেকি বিজেপিৰ নহয় ডাঙৰ এটা ষড়যন্ত্ৰ কৰি আছে যে খনসিং ৰংফিজন টিকেট নাপায় তাৰ পিছত ডাঙৰ মানুহৰ হাত আছে কিয়নো এইবিলাক মানুহ এই ক্ষেত্ৰত যি কাজ কৰি আছে এইবিলাক বিজেপিৰ নহয় আৰু বিজেপিৰ বুলি মই ক'বলৈ মোৰ লাজ লাগে কিয়নো আজি আমাৰ হাওৰাঘাট এমএচি এনেকুৱা উন্নতি হৈছে ৰাইজে এনে দেখা পাই আছে আজি 5 বছৰত যেনেকুৱা আগুৱাই গৈ আছে আমি তেখেত আৰু 5 বছৰ তেখেত সময় দিম আমি আশা ৰাখিছো ধুনীয়া এটা আমাৰ হাওৰাঘাট হ'ব কিন্তু তহঁতে যে এইবিলাক সাৰৰ নামত যে কৈ আছ তহঁতৰ শিক্ষা নাই এইটো শিক্ষাক মই ধিক্কাৰ দিছো যদি শিক্ষা থাকে ভাল যদি আচৰণ থাকে বিজেপিৰ আদৰ্শ যদি লৈ থাকে তেনেহলে গবেক কেতিয়া নকয় ৰাজপথত কিয়নো আমাৰ ঘৰৰ মেটাৰ ঘৰত আমি এটো সলভ কৰিব লাগে কিন্তু ঘৰত নকৰি ৰাজহুৱা ৰাস্তাৰ মাজত তেখেতে নিজকে নিজে তল কৰিছে আৰু মই 100% শিওৰ দিছো আমাৰ সকলো মহিলাৰ আৰু সকলোৰ আশীৰ্বাদ আছে আমি ভাগ্যৱান এনেকুৱা এজন এমএসসি পাইছো তেখেতক আমি আকৌ পাম এইটো মই আশা ৰাখিছো আপোনালোকক মোৰ এই কৈয়ে নমস্কাৰ মোৰ নাম কাজল দে মই 10 নং হাওৰাঘাট কনস্টিটুৱেন্সি 114 পিএছৰ এজন এক্টিভ ওয়ার্কার হয় প্লাস যুৱ মোৰ্চাৰ হেৰি হয় কনভেনর মই অজয় মজুমদাৰৰ বিষয়ত অলপ ক'বলৈ ওলাইছো অজয় মজুমদাৰ হল কমপ্লিটলি মণ্ডলৰ এজন ভাইস প্ৰেসিডেন্ট আজি অজয় মজুমদাৰ ভাইস প্ৰেসিডেন্ট হৈ যি মানে 1 নম্বৰত যি কাণ্ড কাৰখানা কৰিছে তেখেতে কমপ্লিটলি থানাৰ পাৰমিশন নোলোৱাকৈ খনসিং ৰম্পি মুৰ্দাবাদ কৈ কিনি যি মানে স্লোগান উচ্চাৰণ কৰিছে কিন্তু বিজেপি এগেইনষ্টত প্লাস তেখেতে আমাৰ মোদী মুৰ্দাবাদ বুলিও কৈছে তেখেত এজন বিজেপিৰ এক্টিভ ওয়াৰ্কাৰ হৈ কিনি তেখেতে কেনেকুৱা কৰিলে এনে ধৰণৰ কাৰ্যকাল মই এটো আপোনালোকৰ ওচৰত ক'ব বিচাৰিছো ৰাইজৰ ওচৰত আপোনালোকে বিচাৰ কৰক আমাৰ খনসিং ৰম্পি সাৰে টিকেট পাব হিয়ন্তে কেনেকুৱা বই গম পাইছে গম পোৱাৰ লগে লগে ইমান দিন হিয়ন্তে কত আছিলে এতিয়া যে আৰু ইলেকশনৰ কি মাহ আছে আজি ইলেকশনৰ 1.5 মাহ আছে হেতু কাৰণে ইমান দিন হিয়ন্তে কত আছিলে অজয় মজুমদাৰ আৰু তাৰ মানে সংগী বাংগী বিলাক কত আছিলে তেওঁলোকে যে এতিয়া ওলাই আহিছে আগত হিয়ন্তে প্ৰতিবাদ কৰিব পাৰে জানে হিয়ন্তে যে আমাৰ কমপ্লিটলি আমাৰ সাৰৰ টিকেটটো কনফাৰ্ম হৈ আছে হেতু কাৰণে হিয়ন্তে পাগলা হৈ এনে ধৰণৰ ৰাজপথত ওলাই আহিছে মই আৰু বিশেষকৈ ক'বলৈ নিবিচাৰো মই এটো কৈ মই নমস্কাৰ এফালে আহক गिबियावनो आं गासिबो आसामनि चेनेल गासिबो मिडियाफोरखौ आं आरज गाबो जे आं माबा मोनसे गोरोन्थि बुङोबा आंखौ गासिबो चेनेला जाहाथे निमाहा होयो गोजोन्थों दिनै जोंनि जितुनाखि 10 नं हावराघाटआव बिजेपि नि दलनि सोमोन्दै बायदि जालांनायाव नाथाय बे खनसिं रंपिया टिकेट मोनाथों होननानैसो जोंनि बिजेपि दलनि जितुनाखि हावराघाट मण्डलनि सासे प्रेसिडेन्टआनो बायदियाव हाबाफारि लानानै गाज्रि सोदोबखौ बाहायदों लोगोसे खनसिं रंपिखौ फुथुला बानायनानै सावनो नागिरनायलाय बेखायनो जोंनि गावनि बिजेपि दलानो मानो गावनि आंगो मानसिखौ सावनांगौ होननानै जों गासिबो बेखौ दा चेनेलाव बुंनाय जादों बेखायनो आं आरज गाबो जे आसाम सरकार भारत सरकार दिल्ली सरकार गासिबो जाहाथे खनसिं रंपिखौ
गासिबो बिरोधी गासिबो दला हिंसा जानानै टिकेट मोननायनि जुनैसो बे खाबुखौ मावदों होननानै जों आङो सासे बर' माहारिनि आइजो जादोंबाबो आं सासे खनसिं रंपिनि खाथिनि मानसि गासिबो रायजो राजा जाति जनजाति कुनु जातिनि भेटा भेट गैया सारा बेखायनो गासिबो रायजोआ बे खनसिं रंपि सारखौ मोजां मोनो आरो गासिबो रायजोआनो नागिरफिनदों बेखायनो आं आरज गाबो जे फैगौ दिनाव जाहाथे टिकेटखौ खनसिं रंपियानो मोनो होननानै आसाम सरकार दिल्ली सरकार भारत सरकारखौ आरज गाबो गोजोन्थों। 10 নং হারাঘাটত পিএস নম্বৰ 116 হয় আজি হতাহতি কাৰণ হল এটোৱে আমাৰ 10 নং কনস্টিটুৱেন্সিৰ মাননীয় কনচিং এমপি ছাৰৰ বিৰুদ্ধে পুতলা জ্বলাই আছে মানে হিয়ন্তে ছাৰৰ বিৰুদ্ধ কৰি আছে যে ছাৰে টিকেট পাব নালাগে ছাৰেটো বেয়া কাম কৰা নাই যেটো কামটো যোৱা 15 বছৰত হোৱা নাই এটো কামটো 5 বছৰে ছাৰে কমপ্লিটলি কৰিলে আৰু কি কম আমাৰ যেটো গাঁও 116 কেছ নম্বৰ এটো গাঁওটো আদৰ্শ গাঁও পাইছে আমি বহুত সুখী হৈছো আদৰ্শ গাঁও পাইখিনি তথাপিও কিছুমান ব্যক্তিগত লোভৰ কাৰণে যেনেকৈ অজয় মজুমদাৰ ব্যক্তিগত লোভৰ কাৰণে মানে ছাৰে প্ৰশ্ৰয় দিয়া নাই যে নিজে লুণ্ঠন কৰিব পাৰা নাই কাৰণে ছাৰে মানে তাক আঁতৰাই ৰাখিছে সেই কাৰণে ছাৰৰ বিৰোধ কৰি আছে আৰু কথাটো হ'ল এইটোৱে টিকেট ওপৰ কিবা খৰচ কৰা এইটো টিকেটৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে যে ছাৰৰ বিৰুদ্ধে এতিয়া প্ৰটেষ্ট কৰিলে ছাৰে টিকেট পাব নালাগে এইটো কাৰণে মানে সিহঁতে প্ৰটেষ্ট কৰি আছে আৰু ইয়াত নহলে একো নাই আৰু হয় नरेंद्र मोदी जिंदाबाद जिंदाबाद हेमंत विश्व शर्मा जिंदाबाद बीजेपी जिंदाबाद खनसिं रंपि जिंदाबाद जिंदाबाद भारत माता की खनसिं रंपि जिंदाबाद